নমস্কাৰ কেতিয়া নমস্কাৰ কেতিয়া লেতিয়া লাগিলে কেতিয়া আজি মোৰ বাৰ্থডে কেতিয়া আজি মই ফাদবে কেক খা ফাদবে আজি আমাৰ নানুৰ বাৰ্থডে আৰু এতিয়া আমি ওলাইছো নানু ধুনু ধুনু কাপোৰ পিন্ধি লৈছে নতুন কাপোৰ পিন্ধি লৈছে এয়া দেউতাই গাড়ী চলাইছে তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছো ক'ত যাম নামঘৰ কেতিয়া নামঘৰ যাম নামঘৰৰ পৰা আহি পেলাই আমি বাৰ্থডে কেক কাটিম আবার নানু বাৰ্থডে হ'ব হয়নে আজি কেইবছৰ বাৰ্থডে আজি আমাৰ বাৰ্থডে হয় ফাদবে আজি আমাৰ নানু 3টা বছৰ সম্পূৰ্ণ কৰিলো কৈ দিয়া মই 3 বছৰ সম্পূৰ্ণ হয় 4 বছৰত ধৰি দিলো হয়নে এতিয়া আমি গৈ আছো নামঘৰ তাৰপিছত আকৌ লগ পাই আছো সবকে কৈ দিয়াচোন চাই থাকিব দেই কৈ দিয়া তাক লোক চাই থাকিব দেই কিনো কৰি থাকে কৈ দিয়া নকয় মই বিঠালো কি কল পালা বলা এতিয়া মোক কওঁ বলা কমলা বলা বলা এতিয়া বলা ইমান ধুনীয়াকে হেৰি কৰিছে ইয়াত নামঘৰলৈ আহিয়ে প্ৰথমতে ধূপ জ্বলাই লৈছোঁ কাৰণ ইয়াত চাকি জ্বলাব নিদিয়ে আমি তেল লৈ আহোঁ তেল দি দিওঁ যি গছ মেইন চাকি গছ আছে মানে ভিতৰৰ ভাগত তাত তেওঁলোকে দি দিয়ে আচলতে আগতে আমি এইটো প্ৰায়ে আহি থকা হয় খনিকৰপুথি নামঘৰলৈ আগতে ভিতৰত ধূপ জ্বলাবলৈ দিছিলে কিন্তু যিহেতুকে ধূপ সকলোৱে জ্বলায় আৰু গোটেই ধোঁৱা হৈ যায় আৰু মানুহ বহি পেলাই থাকিবলৈ নোৱাৰে ধোঁৱাৰ কোবত সেয়েহে এই ছাইডতে যিভাগ নামঘৰ আছে ছাইডতে একেলগে আচলতে তাতো এভাগ দি থৈছে আৰু ইয়াতে সকলোৱে এতিয়া জ্বলায় তেতিয়া মানে দিগদাৰ নহয় আৰু মানে কাৰো ধোঁৱাই নধৰে ধুনীয়াকৈ তেওঁলোকে ভক্তি মনেৰে যোন আহে ভক্তি মনেৰে ধূপ জ্বলাব পাৰে এয়া গুৱাহাটীৰ পৰাও মানুহ আহিছিলে আৰু সেইদিনাখন বহুত বেছি মানুহ হোৱা নাছিলে আচলতে পৰীক্ষাও চলি আছিলে যিহেতুকে সেইকাৰণে সকলোখিনি চাগে আগতে আহিলে আমি যোৱা দিনাখন বহুত খুব কমেই মানে আমি গৈছোঁ আৰু এয়া গুৱাহাটীৰ পৰা অলপ মানুহ আহিছিলে আৰু 2-3 যোৰা মানে আহিছিলে বাকী এনেইতো বহুত বেছি ভিৰ হয় আৰু এইবাৰ কোনোবা ভক্তই আমাৰ খনিকৰপুথি নামঘৰত এয়া সাহায্য দিয়ে এইডোখৰত টাইলছ লগাই দিলে দেখিছেনে আগতে এনেকুৱা নাছিলে বাৰু ধূপ দি সেৱা কৰি ঘৰ পালোহি আৰু এয়া আমাৰ নানুৰ গধূলিকে অলপ নিয়ম এটা কৰা হ'ব সেয়া প্ৰিপাৰেশ্যন কৰা চলি আছে মায়া ৰাইচ বনোৱাত ব্যস্ত আজি কি আছে বোলে আজি আমাৰ ল'ৰাজনৰ বাৰ্থডে আৰু সেয়েহে বনাইছোঁ মানে এয়া মই বনাবলৈ লৈছোঁ এয়া পনীৰ মানে কি হ'ল এই কাৰিকৰ নাপালে বিয়াৰ ছিজন হয় বিয়াৰ ছিজনৰ কাৰণে মানে কাৰিকৰ কোনো নাই মানে আমাৰ ঘৰত যিকেইজনে কৰি থাকে আৰু চবকে মাতিবলৈও বেয়া তাৰমানে আমি খাই পোৱা নাই ঘৰত তাকে আৰু সেয়েহে ভাবিলোঁ যে মানুহ বহুত বেছি আহিলোঁ তাৰপিছত এয়া পনীৰ গ্ৰেভিটো বনাবলৈ মই বিলাহী চিলাহী পিঁয়াজ চিয়াজ কাটি এনেকৈ পেষ্ট কৰি লৈছোঁ আচ্ছা আমাৰ এয়া বাপেকে আমাৰ মামাজীয়ে পোলাও এয়া পাতিছে আজি আমাৰ 2 ৰান্ধনি চব মুখখন ভালকৈ দেখাই দিয়ক মোৰ বনাই মেলি হৈ গ'ল মানে পনীৰ মই বনালোঁ এওঁ পোলাও বনাইছে বাকী কেক থাকিব মিঠাই থাকিব বনাই মেলি হৈ গ'ল এতিয়া মই ওলাওঁ মানে মোৰ চুৰ চব ঠিক কৰি থৈছোঁ ওলাই মেলি আছোঁ আধা আধি এতিয়া আৰু কাপোৰ চুটি পিন্ধিলে আমি ওলাই মেলি হৈ গ'ল এইফালে ল'ৰা বাপেক ওলাই মেলি হৈ গ'ল পূৰা ব্লেক হৈ গ'ল বনাই আমি দুইটাই মিলি আজি বাৰ্থডে খানা বনাই হয়নে গৰম আহিলে আকৌ এয়া এইফালে দেখিছেনে মানুহো আহি গ'ল কিন্তু ইহঁতৰ মানে সজোৱা পৰোৱা শেষ নহ'লেই সজায়ে আছে এতিয়ালৈকে মানুহ বহি আছে এইফালে কেকটো দিছিলোঁ কেকটো অহাও মানে দেৰি হ'ল ফাইনেলি কেক আহিলে এইফালে আমাৰ নানুৱে কেক কাটিবলৈ লৈছে তাইৰ ফেভাৰেট স্পাইডাৰমেন কেক
এইটো পানমে কেক এইপিনে চা এইপিনে মা এইপিনে চা মোলে চা নানু এইটো পিঠাই থৈ কৰিলে ও ইয়া কেনেকে মাৰিলি না নানু চাও এইটো দেশত মাৰিলি নাই মাৰি লওঁ মামি কি খাইছা কেক লাগিলে ইয়াতে কোনোবাতে পাব এতিয়া নানুৱে কি পালা থেংক ইউ কৈ দিয়া অঁ ইমান গাল খালে হ'লে আৰু ইয়াৰ লগতে তাৰ বাৰ্থডে কেইখনমান ফটো লগাই দিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই